ধুনীয়া ল'ৰাটো গালো ইতিমধ্যে আচ্ছা আকৌ ধুনীয়া ল'ৰাটো বিহু গাম নিশ্চয় সকলো কাৰণে বিহু গাবই লাগিব বিহু বতৰত কি কয় ধুনীয়া ল'ৰাটো আকৌ এবাৰ শুনিব নেকি ৰাইজে শুনিব কোনে শুনিব চাওঁ হাতবোৰ আপোনাৰ আচ্ছা বৰ ধুনীয়া দেখোন একদম এতিয়া অকল শুনিলে নহ'ব নাচিব লাগিব হ'ব গাওঁ তেন্তে ধুনীয়া ল'ৰাটো আকৌ এবাৰ শুনাইছোঁ থেংক ইউ ছ' মাছ বিহু কিন্তু আৰু এটা উঠি হ'ব লাগে ৰাইজৰ বৰ ডাঙৰকে ধন্যবাদ গাওঁ গীতি আকৌ এবাৰ সহযোগিতা বিচাৰিম সকলোৰে আৰু মোৰ মনটো বেয়াই লাগি আছে চবতকে দুৰ্বল ছোৱালীখিনি ইয়াতে বহি আছে নেকি উঠিবই পৰা নাই চকুৰ আমি যাবলৈ হ'ব অলপ পিছত হা চাবৰ ছোৱালীবিলাক বৰ দুৰ্বল নেকি ল'ৰাহঁত তোমালোকে ইমান ধুনীয়াকৈ নাচিছা গাইছা একদম মহিলাসকলে বহি আছে কাপোৰ চাপোৰ নষ্ট হৈ যাব বুলি ভাবিছে নেকি ঘামিজনী একো নাই বিহু বতৰ এপাক নাচি দিলে ভাল লাগিব নাই বাৰু অঁ সহজ কৰিলে ভাল পাম চকীত বহি নানাচিলে হ'ল খালি দেই চকীত বহি নাচিব নালাগে থেংক ইউ
Thank you. I love you all. Thank you so much. I love you, Sabra. Thank you. কি কয় এই চেকতে আকৌ অকণমান বিহু নাচিব নেকি ৰাইজে কি কয় নাচনীকেইজনী কোনোমতে উঠিছে চকীৰ পৰা এতিয়া বিহু অকণমান নাগালে নহ'ব যেন পাইছোঁ না থেংক ইউ সকলোকে বহুত বহুত ধন্যবাদ বিহু বতৰ বিহু গাওঁ সকলোৰে বাবে ধন্যবাদ
কয় এতিয়া ভাবিছোঁ আমি সংগীতৰ মানুহ যিহেতু অকণমান মিউজিকেৰে আমি ধেমালি কৰোঁ দুজন গীটাৰিষ্ট আছে দুয়োকে মই অকণমান সন্মুখত মাতিম আৰু আপোনালোকক জনাওঁ যে দুয়োজনৰে নাম আচলতে মাইনা চ' এতিয়া ইজন মাইনাক মাতিলে সিজনে মাত দিয়ে আৰু ইজনে মাতিলে আনজনে মাত দিয়ে চ' কি কৰা যায় ভাবিলোঁ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা দুটা নাম দিয়া যাওক এইফালে হ'ল মৌচু মাইনা এইফালে হ'ল পাতলু মাইনা বনাই দিছোঁ মই ঠিক আছে নে নাই আপোনাক অকণমান গীটাৰৰ সৈতে বিহু শুনি চাওকচোন কেনেকুৱা আপোনালোকে আমি গীত গীটাৰৰ পৰা ষ্টাৰ্ট কৰোঁ চাবুৱাবাসী ৰাইজে বৰ ধুনীয়া গীত গায় অকণমান আমাৰ লগত গায় নেকি কি কৰে মই যি ধৰণেৰে গাওঁ আপোনালোকক গালে হ'ল হ'বনে বাৰু একেলগে গাব লাগিব আৰু ডাঙৰকৈ গাব লাগিব তেতিয়াহে শুনা পাম দেই আচ্ছা এতিয়া ঐটো অকণমান মৰমেৰে মানে নিজৰ আপোনজনক মনত পেলাই গালে হ'ল আৰু প্ৰেম ভাৱটো ৰাখি পেলাই দেই আৰু একদম ডাঙৰকে আৰু একদম কাটি কাটি গাব লাগিব মানে পিচ পিচ কৰে আৰু অকণমান পিচ কৰিব ডাঙৰকে আৰু সেইখন একেবাৰে সহজটো এইটো ডাঙৰকে নাম বুলি চিঞৰি দিলে হ'ল আৰু
এতিয়া যে বৰষুণ আহিছে বিহুটো আৰু অকণমান বেছিকে লাগিছে নেকি গাত কি কৰোৱাই আমার সাবুয়ারে দেখা বলো বিহু তলিলে দেখা ছোৱালীজনে কৈছে দেই শুনি ন ভালদৰে এই মোৰ যেন প্ৰেমত নকৰিবা কিয় বাৰু কৈ দিওঁ নেকি কাৰণটো মই ল'ৰাবোৰ কওঁনে বোলো চাবুৱাৰে দেখা এই মোৰ যেন প্ৰেমত নকৰিবা এগুলো কথায় কথায় বুঝি পাইছা নহয় কথাটো কি হ'ব জানানে ঘৰলৈ বিয়া পাতি নিলে মই কৈ দিওঁ নেকি কওঁনে অ বোলো খুৱাই দিব মই আকৌ আহিম আকৌ গীত গাম আজি মোৰ ঘৰতে আছে ৰিপুঞ্জয় দহোটীয়া আমাৰ ৰিপুঞ্জয় কঞ্চল মাতি ৰাইজ ভাল লাগিছে নাচি আমাৰ খুব ভাল লাগিছে আপোনালোকৰ ইমান সুন্দৰ সঁহাৰি পায় আৰু বৰষুণতো তিতি নাচি আছে এটা এটা নিজৰ কাৰণে হাত চকুৰি ৰাইজ হৈ যাব লাগে থেংক ইউ ছ' মাছ মই আকৌ আহিম আকৌ গীত গাম আপোনালোকৰ বাবে এইবাৰ কঞ্চল মই ৰিপুঞ্জয় মাতিম এয়া আমাৰ মৰমৰ ৰিপুঞ্জয় দহোটীয়া ৰিপুঞ্জয় কথাত কিছুমান গীত শুনাব আপোনালোকে
চবৰে চবৰে দিলে ভালে কৰি বুজৰ কাৰণে সকলোৱে থেংক ইউ মই আকৌ এজন গীত গাম সকলোৰে সৈতে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অনুৰোধ কৰিছোঁ উদযাপন সমিতি বিষয় বিভাগৰ বাদে যিসকল ব্যক্তি আমাৰ ৰংগমঞ্চৰ ওপৰত উঠি আছে তেওঁলোকে যাতে আমাৰ ৰংগমঞ্চৰ পৰা তেওঁলোকে আঁতৰি যায় যিহেতু শিল্পীগৰাকী অনুষ্ঠান পৰিৱেশন কৰাত তেখেতে কিছু প্ৰব্লেম পাইছে গতিকে আমাৰ উদযাপন সমিতিৰ বিষয় বিভাগৰ বাদে বাকীবিলাক আমি ৰংগমঞ্চৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনালোঁ সন্মানীয় ৰাইজৰ সহযোগ দেখি আমি ভাল লাগিছে উদযাপন সমিতিৰ বিষয় বিভাগৰ বাদে বাকীসকলক আমি পিছুৱাই যাবলৈ অনুৰোধ জনালোঁ যিহেতু অনুষ্ঠান চলি আছে আৰু নিউজ চেনেলত পোনপটীয়া সম্প্ৰচাৰ হৈ আছে গতিকে বাকীসকলক আমি পিছুৱাই যাবলৈ অনুৰোধ জনালোঁ আৰু এইখিনিতে আমি কণ্ঠশিল্পী ৰিপুঞ্জয় দহতীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ ভৈৰৱ বৰুৱাক